Hello viewers, welcome back to my channel. Today topic is adlib syrup. আজি আমি adlib syrupৰ বিষয়ে ক'ম। তাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক, যাতে ভৱিষ্যতে এনে ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক আপোনালোকে লাভ কৰিব পাৰে। এডলিব চিৰাপটো এলবাৰ্ট ডেভিড কোম্পানীৰ হয়। এইটো এটা আয়ুৰ্বেদিক প্ৰডাক্ট। এইটো ডেট হ'ল 8/2019 মেনুফেকচাৰিং ডেট আৰু এক্সপায়াৰি ডেট হ'ল 7/2022 আৰু ইয়াৰ দাম হ'ল 108 টকা। এইটো কোনো ধৰণৰ সাইড ইফেক্ট নকৰে। সাধাৰণতে সকলো মানুহে খাব পাৰে, সৰু ডাঙৰ উভয়ে খাব পাৰে। সৰুৱে 1 চামুচ কৰি দিনত 2 বাৰ আৰু ডাঙৰে 2 চামুচ কৰি দিনত 2 বাৰ ভাত খোৱাৰ আগতে খাব পাৰে। এইটো মেইনলি লিভাৰৰ যিকোনো সমস্যা দূৰ কৰে, যেনেধৰণে গেছ, এচিডিটি, ভোক নলগা আদি কাম কৰে। এটা কথা হ'ল, বেমাৰৰ মূল সমস্যাবোৰ হ'ল অসুস্থ লিভাৰ। যেতিয়া আপোনাৰ লিভাৰটো অসুস্থ হৈ পৰিব, তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আপোনাক দেখা দিব। গতিকে আপুনি নিয়মিত এই এডলিব চিৰাপটো খাব পাৰে আৰু বিশেষকৈ বেছি তৈলাক্ত বা ফাষ্টফুডবিলাক পৰিহাৰ কৰিব লাগে। তেতিয়াহ'লে আপোনালোকৰ লিভাৰটো সুস্থ আৰু সবল হ'ব। আপোনালোকক কওঁ যে এজন মানুহে সাধাৰণতে বছৰত কমেও 3টা লিভাৰৰ চিৰাপ খাব লাগে। তেতিয়াহ'লে তেওঁৰ গেছ বা এচিডিটিৰ সমস্যা বহুগুণে কমি থাকে। আজিকালিৰ যুগত আমাৰ যিবিলাক খাদ্যবস্তু সাধাৰণতে বিশেষকৈ ৰাসায়নিক সাৰৰ দ্বাৰা উৎপাদিত হয়। গতিকে আপোনালোকৰ সুস্থ লিভাৰৰ কামনা কৰি মই আজি এই এডলিব চিৰাপটো আপোনালোকলৈ আগবঢ়াই দিলোঁ, ভিডিঅ'টো আপোনালোকক আগবঢ়াই দিলোঁ, যাতে আপোনালোকৰ উপকাৰত আহে। নমস্কাৰ। এইখিনি কৈয়ে মই মোৰ ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকক আকৌ এটা অনুৰোধ কৰিছোঁ, যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু এই ধৰণৰ ভাল ভিডিঅ'বোৰ আপোনালোকে লাভ কৰিব পাৰে। অৱশ্য এই ঔষধটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্তৰৰ শৰণাপন্ন হৈ ব্যৱহাৰ কৰিব। জয় অসম। Thank you watching my video. Come back again another video, so you can subscribe my channel to get the information. Thank you.